85 মাত্র 85 মাত্র 85 বছক আপনার এর গ্লাস জগর পুরো সেট দিয়েছে মাত্র 85 এর হোলসেল প্রাইসে দাদাতে দিয়েছে মানে বছক বাটি সেট 120 120 টাকা 120 টাকা মাত্র আপনার চ্যানেলটি সেভ করে দিলে আরো ডিসকাউন্ট হয়ে যাব আরো ডিসকাউন্ট হয়ে যাব তে গাইস আজি আহি গৈছে একেবারে ধুনিয়া ধুনিয়া বস্তু লৈ কিনে যত আপনার পাবো 99 মই ফার্স্ট ভিডিও আপোনাক অলরেডি চালেছে 99 যোনটা বিজনেস স্টার্ট কৰিব পাৰে তাৰ বদলি আৰুটা মই আনিছো যোনটো আপোনাৰ ফাইবাৰৰ আপোনাৰ বস্তু দেখিছেন আপোনালোকৰ এইবোৰ ফাইবাৰৰ বস্তু হয় কোৱালিটি হয় ইমান ধুনিয়া মানে এইবোৰ আপুনি 99 বিজনেস স্টার্ট কৰিব পাৰিব তে আৰু কি লাগে এইবোৰ ইমান কম দাম দাদা এইবোৰ কিমান দাম আৰু এইবিলাক আপোনাৰ পৰিব এটো 70 টাকা এর লগত পাব আপুনি ঢাকনি পাব ঢাকনি আছে আপোনাৰ এনেকে 70 টাকা ঢাকনি থাকা আপোনাৰ এইবোৰ সব বলবোৰ পাই যায় আছে এইবোৰ সব কি ধুনিয়া একেবাৰে এইবোৰ 70 টাকা যোনটো বাহিৰ আপোনাৰ 100 টাকা বা 120 টাকা এনেকা পাই যাব যোনটো আপোনাৰ ইয়াত দি আছে 70 টাকা ঢাকনি থাকা এইবোৰ আইটেম দি আছে দাদা আৰু এক মজা মজা আইটেম দেখাই দিও যোনটো মে কাস্টমাৰ দেখি কেনে মজা লাগে এইবিলাক পৰব আপোনাৰ 25 পার পিস 25 পার পিস কৰি কেনে এটো সক আপোনাৰ উচ্চৰ পৰা ৰাখা দিছো 25 কৰি ইয়াৰ ফিনিশিং সক কি ধুনিয়া 25 কৰি কেনে যোনটো বাহিৰ আপোনাৰ যদি কিনিব গলে আপোনালোকৰ 50 টাকাৰ তলত পাই যাব কিন্তু 50 টাকাৰ ওপৰত ন 50 টাকালৈ আপুনি আৰামত পাই যাব ইয়াতে অকল 25 দি আছে কোৱালিটি বহুত বেছি ভাল হয় সো ষ্টকত अवेलेबल আছে আপোনাৰ 35 যেনেকৈ হয় এটো আপোনাৰ 35 50 টাকা কিনবা লাগে বাহিৰত 50 টাকা কিনিব লাগে ইয়াত 35 পাই আছে কোৱালিটি ভাল না আৰু কোৱালিটি ভাল কোৱালিটি সব কোৱালিটি মানে এটো আপোনাৰ পেলাই দিলেও না ভাঙে এটো আপোনাৰ পেলাই দিলেও না ভাঙে ওয়াও বৰ ভাঙি যোৱা নাই হয়নে নাই চাইছে তো ইমান জুৰে পেলা পিছতে পেলা ভাঙি যোৱা নাই মানে পৰিলেও মানে পৰিলেও না ভাঙে ইমান না ভাঙে মানে ইমান কোৱালিটি ভাল মানে আপুনি দেখাই দিছে দাদা কেনে ভাঙি অনলি 35 টাকা কিনো পাব আৰু তো স্টক সব কিমান আছে মানে ইয়াতে अवेलेबल আছে এইফালে আছে এটো अवेलेबल পাই যাব কালার ভ্যারাইটি সাইজ টিরে হয় আচ্ছা সাইজ টিরে হয় আচ্ছা এটো কোয়ালিটি ভাল হয় না কোয়ালিটি ভাল হয় এর দামটা কিমান করে লাগা 25 আৰু কি কোয়ালিটি আছে ইয়াত ডাঙৰ এতে সৰু হ'ব এতে অলপমান সৰু হ'ব এটো আপোনাৰ পৰব 17 টাকা এটো 17 টাকা আচ্ছা এটো চাইলক এটো অলপ সৰু হয় এটো 17 টাকা একচুয়ালি এটো আপন দুটা কাপ আৰামত ৰাখিব পাৰে দুটা কাপ আৰামত ৰাখিব পাৰিব এটো 17 টাকা দি আছে ইমান ভাল কোয়ালিটি হয় আৰু এসেৰে আপোনাৰ দুনিয়া আপোনাৰ এইবোৰ সব এবিলাক আপোনাৰ কাহি আছে এবিলাক কাহি আপোনাৰ 35 পার পিস পৰিব 35 কইকে পার পিস পৰিব মানে ইয়াত কালার সব আপোনাৰ अवेलेबल আছে দুটো কালার সব কালার সব আপোনাৰ লাগা মানে এভরিথিং ইয়েলো টাইপ আছে ইমান মজা মজা কালার আছে এইবোৰ সব 35 কইকে নালাই দি আছে আৰু এইবোৰ গ্লাস সেট কাপ সেট যে হেতু আপোনাৰ কাপ সেট হ'ব এবিলাক আপোনাৰ কাপ সেট হ'ব এবিলাক কাপ সেট হ'ব আপোনাৰ এইবোৰ কিমান কৰি কিনে এটো অলপমান পৰিব 65 হসা গলে না হসাকে আপোনাৰ 65 পাই যাব হোলসেল একদম তে এটো ইমান ভাল এটা বিজনেস যদি স্টার্ট কৰিব বিচাৰে কি আপোনাৰ যদি 65 পাই আছে 99 ৰ আৰামত আপোনালোকৰ সেল হৈ যাব এটো আহি কিনে আপোনাৰ মোক 1000 টকা লৈ কিনে হক আৰামত বস্তু লৈ যাওক ইয়াতে 65 আৰু কি কোৱালিটি আছে দাদা আৰু আছে এইবোৰ টেৰে আছে হয় আৰু ডাঙৰ টেৰে আছে ইয়াত থেকে আপোনাৰ এটো আপোনাৰ 55 কৰি কিনে এটো এটো সব ডাঙৰ টেৰে হয় এটো আৰামত আপোনাৰ সাইজ আছে 6টা আপোনাৰ কাপ প্লেট আৰামত ৰাখিব পাৰিব এটো হৈ গল 55 কৰি কেনে মজা কোৱালিটি বহুত ভাল হয় এটো মই লাইটে গবছে কোৱালিটি বহুত ভাল হয় আপোনাৰ আৰু কি আছে কোৱালিটি আৰু আছে এটো আপোনাৰ ডাঙৰ আছে 75 এটো ভ্যারাইটিজ পাই যাব মানে যেনে কই লাগে এটো 75 এটো সাইজ ডাঙৰ হয় এটো 75 দি আছে আৰে এটো হসা কৈছে না হসাকে আপোনাৰ ইমান আহিব ইমান পাব আপুনি আৰু যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি কিনে আহে কিবা অলপমান ডিসকাউন্ট কৰি দিব হয় না সাবস্ক্ৰাইব কৰি কিনে ডাইৰেক্ট দেখাব লাগিব যে সাবস্ক্ৰাইব কৰিছে এই চেনেলটো হেতু কিনে ডিসকাউন্ট দি দিব ঠিক আছে দাদা আৰু যদি আপোনালোকে লোকেশনটো লাগে তেনালে কমেন্ট কৰক কমেন্টত লোকেশনটো মই একদম ডিটেইলছত দি দিম আপোনালোকক যে ইমান কম দামত কোড আছে মাল দাদা আৰু দেখো এই বাটিবোৰ কিমান কৰি কিনে এবিলাক বাটি আপোনাৰ পৰা 7 টাকা পিস 7 টাকা পিস মাত্ৰ 7 টাকা মানে 10 টাকাও নহয় 7 টাকা এটো চাই লাগছে 7 টাকা মাত্ৰ বাটি দি আছে মজা একেবাৰে মানে আপোনাৰ বাইৰত কিনবা গলে 20 টাকা লয় আপোনাৰ এটা আপুনি 7 টাকাত পাই যাব আপোনাৰ বাহিৰত কিনিব গলে এইবোৰ 20 টাকা কলে এইবোৰ বাটি সব বাটি এটো সব আপোনাৰ এই প্লেট মানে একদম সেট দিমলেকে আপোনাৰ লৈ যাব পাৰিব একদম মজা কম দামত মানে আজি যে বিয়া সিজন আহি আছে গিফট দিব কাৰণে যদি বিচাৰে তেনে ইয়াতে আহক গিফট লৈ যাওক একদম কম প্ৰাইসত মানুহ হইবা 500 টাকাৰ গিফট আৰু মানে ইয়াত দি আছে একদম মানে 100 টাকাৰ ভিতৰত আপুনি গিফট পাই যাব হয় না হয় আৰু এটা কি আইটেম আছে একদম বিয়াৰ দিয়াও মানে এতিয়া বিয়াৰ গিফট আছে আপোনাৰ আৰু এবিলাক বাটি হয় যেনেকে আৰু বাটি আছে হয় এবিলাক এইবোৰ ফিনিশিং ভাল আছে বাটি ফিনিশিং ভাল আছে এটো আপোনাৰ পৰে 20 টাকা পিস এবোৰ 20 টাকা কৰি এবাৰ উচ্চৰ পৰা দেখাই দিয়ক এবোৰ সব ফিনিশিং সব কি ধুনিয়া কে এবোৰ 20 টাকা পিস পৰি আছে একদম সাইজও ডাঙৰ আছে মানে ডালি আৰু তৰকাৰী দিবকে মজা একদম এবোৰ 20 টাকা পিস পৰি আছে এবোৰ মজা এবোৰ এবিলাক প্লেট আছে এবোৰ ভাত খোৱা প্লেট হয় এবোৰ কিমান কৰি এটো আপোনাৰ 25 টাকা মাত্ৰ এটো কোৱালিটি ইমান মানে ভাল আছে হেভি কোৱালিটি আছে মাত্ৰ 25 টাকা দি আছে ভাত খোৱা প্লেট
ইমান মানে ঢেৰ আছে এইফালে চাই লওক কিমান আছে ঢেৰ মানে একদম আইটেমবিলাক আছে 25 টকা দি আছে এইবোৰ ট্ৰে আছে এইবোৰ কাপ সেট আছে দাদা 130 টাকা এইটো কোৱালিটিটো ভাল আছে কোৱালিটি ভাল আছে 230 টকা যোনটো বাহিৰত আপোনাৰ 300 টকা চাই 230 টকা দাদাতে দি আছে আৰু দাদা কি আইটেম আছে আৰু এইটো আপোনাৰ যেনেকৈ পাৰ্টি আছে আপোনাৰ এইবিলাক পাৰ্টি হয় পাৰ্টি আছে আপোনাৰ 85 কৰি কিনে যোনটো আপোনাৰ 99 কো 150 টকা বাহিৰত দি আছে সেইটো দাদা দি আছে 85 কৰি দি আছে ভাল ভাল আইটেম দি আছে আৰু বহুত কমত দি আছে পার পিস এই গ্লাসটা কেমন দাদা 25 কোয়ালিটি সব ডিজাইনটো সব আপনার 25 পয়কে দি আছে এবোৰ সব কোয়ালিটি কিমান 25 পয়কে গুটে এবোৰ গুটে 25 না দাদা 25 গোটাই গুটে 25 আর বাটিবোৰ 25 না বাটিটো হল আপনারই 20 টাকা বাটি 20 টাকা গ্লাস 25 মানে আর কিমান কমত লাগে সব আপনার 10 20 টাকা আপনার স্টার্টিং বিজনেস এবোৰ আছে সব আপনার গ্লাস সব আইটেম আছে 25 পয়কে না এবোৰ বাটি ডিজাইনার বাটিবোৰ 20 টাকা এবোৰ 20 টাকা এবোৰ ডিজাইন ফুল বিলাক কি ধুনিয়া আপনার ফুলৰ সব ডিজাইন ফুল কি 20 টাকা করে দি আছে আপনার কালার সব পিঙ্ক কালার লাগে কিলে ভাইরাল প্লাস জিমান লাগে আপনার কালার अवेलेबल ভ্যারাইটি আছে ইয়াত এই ড্রমেট বোৰ কিমান দাদা এটো আপনার পরে 15 টাকা পার পিস 15 টাকা যদি বাহিৰ 500 টাকা সিওই থাকে এটা 15 টাকা দাদা দি আছে কিন্তু বাহিৰত আপনার সিওই থাকে 15 টাকা 50 টাকা কৰি কিনে আর ইয়াত দাদাতে দি আছে আপনার অনলি 15 টাকা দি আছে ড্রমেট বোৰ সব ড্রমেটৰ কোৱালিটি সব আপনার এটা 15 টাকা দি আছে এটা अवेलेबल ড্রমেট আপনার স্টকত আছে দাদা তো জিমান লাগে আপোনালোকে अवेलेबल পাই যাব আর এটা স্টক সব ভিতৰত আছে যেনেকৈ আছে আপনার বিয়ার গিফট দেওয়ার কারণে লেমন সেট এবোৰ বিয়ার গিফট দিয়াৰ কাৰণে ওই গ্লাস আর এটা সব জগৰ আপনার সেট হয় তো আপনার এবোৰ প্রাইস কিমান দাদা এটোৰ প্রাইস পড়ে আপনার 85 মাত্র 85 মাত্র 85 সব আপনার এটো গ্লাস জগৰ পৰা সেট দি আছে মাত্র 85 আর হোলসেল প্রাইসত দাদাতে দি আছে মানে ইটা বিয়া সিজন আহিল লৈ জগ 85 ত লৈ জগ আৰু মানুহে ভাবিব একে 200 টাকা 300 টাকা গিফট দি আছে হয় দাদা হয় বহুত কমত দি আছে মানে দাদা আৰু দাদা বিয়াৰ মানে যোনটো গিফট সেটৰ আইটেম বহুত আছে ইয়াতে ন আৰু বহুত আছে এবিলাক যেনেকৈ আপোনাৰ হয় বাটি সেট এবোৰ সব বাটি সেট 120 120 টাকা 120 টাকা মাত্র এটা সব আপনার স্পষ্ট দেখাই দি আছে ইমান ধুনিয়াকৈ আপনার বল সেট দি আছে 120 টাকা করে কিন্তু মানে বেলেগ বেলেগ দোকান না 200 টাকা 300 টাকা পাই যাব এটা 120 টাকা দাদাতে দি আছে একদম হোলসেল প্রাইসে দাদাতে দি আছে একটু নতুন স্টক আছে দাদা কাপ সেট হয়তো ইয়াত কাপ কিমান থাকে এই কার্টনটো দাদা এই কার্টনটো থাকে আপনার 48 পিস 48 পিস 4 ডজন আচ্ছা 48 পিস থাকে আপনার 4 ডজন থাকে ইয়াতে এই দামটো কিমান হ'ব সাইজ এটো পড়ব 550 টাকা কার্টনটো 550 টাকা মাত্র 4 ডজনত আপনার কাপ দি আছে এটো সব কাপ লৈ যাও 4 ডজন এটো সব কফি কাপ হইব এটো হোটেল কাপ বুলি কয় হোটেলৰ কাপ কয় আৰু এটো ঘৰটো কাপ কৰে কোৱালিটি ইমান ভাল হয় মানে 4 ডজনত মাত্ৰ 500 কিমান কলে 550 টাকা 550 টাকা দি আছে ইমান ধুনিয়া আইটেম মানে স্টক সব अवेलेबल আই গেছে স্টকত জিমান আইটেম লাগাইছে এই বস্তা আৰু আছে ঢেৰ আইটেম পৰি আছে জি আইটেম লাগে আপোনাক আহি কিনে লৈ যাওক ভাল ভাল একদম কোৱালিটিৰ বস্তু পৰিছে সব কাৰ্টুনে স্টক পৰি আছে কিমান কোৱালিটি এবিলাক ষ্টিলৰ ই হ'ব আপোনাৰ ষ্টিলৰ হাতা হ'ব এবিলাক এবোৰ কিমান কৰি কিনে এবিলাক আপোনাৰ পৰে 20 পার পিস মানে 20 টাকাতে মাত্র 20 টাকা মাত্র সব এবার চামচ দি আছে আপনার এবার সব আপনার ভাত রান্না চামচ দি আছে মাত্র 20 টাকা করে কিনা ইয়াত अवेलेबल আছে চামচও দিছে 20 টাকা এবিলাক গ্লাস হৈ যাব স্টিলৰ গ্লাস কিমান করে এটো আপনার 20 পার পিস এটো 20 টাকা সব 20 টাকার আপনার স্টিলৰ গ্লাস দি আছে কিন্তু বাহিৰত আমাৰ 50 টাকা 100 টাকা দিয়ে গ্লাস কোয়ালিটি ভাল হেভি আছে মালটো এটো আপনার 20 টাকা দাঁড়াতে দি আছে এবিলাক কেন হৈ যাব কেটলি কেটলি কিমান কৰি দি আছে এটো আপোনাৰ 75 পৰে পার পিস মাত্র 75 স্টিলৰ হয় না এটো স্টিলৰ মাত্র 70 দি আছে 75 70 কো দি আছে আলাতে হোলসেল প্রাইস দি আছে মই কৈ আছো এটো কিটা হোলসেল প্রাইস দি আছে পলম নকৰিবা আপোনালোকে সোনকালে আহক আহি কেনে মানে মাল अवेलेबल লৈ যাওক মানে আৰু কোনো বেলেগ জায়গা যাব দৰকাৰ নাই ইয়াতে আহক আহি কেনে মাল লৈ যাওক अवेलेबल বহুত ভাল ভাল কোৱালিটি দিছে মই নিজে চাই আছো আৰু জানে মই কোনো ফেক প্ৰমোশন নকৰো একদম কোৱালিটি ভাল দি আছে দাদা স্টক মানে স্টকত अवेलेबल মাল পৰি আছে আহক আহি কেনে লৈ যাওক আৰু যদি এড্ৰেছ জানিব লাগে তেনেহলে মোক কমেন্ট কৰক কমেন্টত মই এড্ৰেছটো দি দিম আৰু যদি ভিডিও সাবস্ক্ৰাইব কৰা সাবস্ক্ৰাইব কৰি দিব আৰু যেহেতু তাৰাই কৈছে সাবস্ক্ৰাইব কৰি যদি আহে তেনে মোৰ চেনেলটো তেনেহলে আৰু অলপ ডিসকাউন্ট দি দিব হয় না দাদা হয় সাবস্ক্ৰাইব কৰিলে আৰু ডিসকাউন্ট হৈ যাব আৰু অলপ ডিসকাউন্ট হৈ যাব তে হেতু কাৰণে গাইস সাবস্ক্ৰাইব কৰি কিনে আহক সাবস্ক্ৰাইব কৰি আহিলে আৰু অলপ কমেন্ট ৰাতে দি দিব ডিসকাউন্ট দি দিব তে পলম নকৰিব সোনকালে আহক আজি এড্ৰেছ জানিব লাগে তো কমেন্টত কমেন্ট কৰক মই এড্ৰেছৰ ওপৰত ফুল ডিটেইলছ দি দিম দাদা হতৰ আৰু যদি ভাল লাগে ভিডিওটো সাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিব নাপাহৰিব।